ৰেকৰ্ডিং এয়া কিবা এটা কৈ দিয়ক আমি এতিয়া কলৈ যাবলৈ ওলাইছোঁ ককাই দিয়ক কৈ দিয়ক এইমাত্ৰ আমি মাজুলীৰ দিশে যাত্ৰা কৰি আছোঁ আৰু আমাৰ জিতু বৰাৰ মানে গন্ধৰ্ব বিবাহ সম্পন্ন হ'ব সেই উদ্দেশ্যে আমি এই মাজুলীত এতিয়া নদীৰ মাজেদি যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে ফেৰি আহি পাইছে আৰু তাৰ পৰা আমি কিছু দূৰ যোৱাৰ পিছতে আমি দীঘলী পুখুৰী গাঁওখন আমি পাবলৈ সন্মত হ'ম আৰু আমাৰ বৰাদেৱেও দুটামান কথা ক'লে আমি ভাল পাম যিহেতু তেওঁ বহুত আজি গঢ়ি লৈছে বিয়াখনৰ উদ্দেশ্য লৈ পেলাই এই গহীন মানুহটো তেখেতে মাৰ যোৱাই এটা নতুন সুন্দৰ হাঁহি মাৰি ফূৰ্তি কৰি যেন আমাক মনটো মানে উৎফুল্লিত কৰি তুলিব বুলি মই বৰাদেৱলৈ ভৰসা কৰি সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জীৱনৰ অন্তিম বেলাত বিবাহৰ পিছত যিটো জীৱন যুদ্ধ কিমান দূৰ সফল হ'ল নাজানো তথাপিও বহুত মনত আশা ভৰসা বহুত এক্সাইটমেণ্ট লৈ পেলাই আগবাঢ়িছোঁ লগত মোৰ পাইলটজনো আছে আমি ব্যৱহাৰ কৰি দিয়া কেনেকুৱা লাগিছে গাড়ী চলাই আচলতে ক'বলৈ গ'লে এদিনটো আহিব বুলি খুব আশাই বাট চাই আছিলোঁ আৰু যিটো যুৱ জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁৰ জীৱন পাইছোঁ যিটোৰ কাৰণে লগতে তেওঁ যুৱ জীৱনৰ আশীৰ্বাদ কৰি ধন্যবাদ থাকিলে ধন্যবাদ বাৰু আমি এতিয়া যাত্ৰা কৰি আছোঁ আমি 5জন আমাৰ এইফালে হীৰেণ আছে আমাৰ এয়া সুজিত ককাইদেউ আছে জিতু ককাইদেউ মোৰ নামত জিতুৱে পিছে কিন্তু দেই এইজন হ'ল কিন্তু বিৰাজ গগৈ সপোনৰে শেষ নাই মৰমৰো শেষ নাই তোমাৰ বাবে মই জি উঠো তুমি বিনা যাওঁ কলৈ ঘূৰি আহো তোমালৈ পোহৰ প্ৰণয়ত বিচাৰো হৃদয়ৰে কথাবোৰে আকাশকো গৈ চুমিব খোজে ডাৱৰে বুকু ফালি মৰমৰে লৈ বোৱা যেন লাগে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে আমি এতিয়া আহি পালোহি ঢকুৱাখানা আৰু ইয়াত ঢকুৱাখানাৰ মাছ বজাৰ বহুত ভাল ভাল মাছ ওলাইছে দাদাই ক'লে কইনা ঘৰলৈ মাছ লৈ যাওঁ সেইবুলি আমি ঢকুৱাখানা বজাৰলৈ আহিলোঁ
মাছখিনি চাই পাই ভাল লাগিল। বহুত ভাল ভাল মাছ ওলাইছে, শ'ল মাছ, বৰালি মাছ, চিতল মাছ, এয়া চিতল মাছ, মানে বহুত ধৰণৰ মাছ ওলাইছে। আপোনালোকক দেখুৱালোঁ। আমি 7 কেজি ওজনৰ এজনী বাহু মাছ ল'লোঁ।